Hi, welcome back to my new blog. আজি আপোনালোকক মই দেখুৱাম মোৰ ঘৰৰ একদম ওচৰত থকা দ পৰ্বতীয়া শিলৰ তোৰণ। ইতিহাস প্ৰসিদ্ধ এই তোৰণখনত ছেকেণ্ড গেট বুলি জনা যায়। এইয়া আমি আহি পালোহি, মা মই আৰু মোৰ বা। আহক ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। এইয়া আমি এণ্ট্ৰি কৰিলোঁ। এইটো আচলতে এটা শিৱ মন্দিৰ হয়। সন্মুখতে এডাল ডাঙৰ গছ। ৰ'ব অলপ বহি চাৰিওফালে চাই লওঁ। ইমান ধুনীয়া নেচাৰেল ভিউটো। ৰ'ব এটা বস্তু চকুত পৰিছে। এয়া ডাঙৰ আখৰেৰে লিখা আছে মাউণ্ট এণ্ড ৰুইনছ দ পৰ্বতীয়া। আগত আৰু এখন ফলক আছে। ইয়াতে মন্দিৰটোৰ বিষয়ে সকলোবোৰ কথা লিখা আছে। এয়া গৈছোঁ এইটো অলপ আপ হয়। চাৰিওফালে কেৱল গ্ৰীণ। এতিয়া চেণ্ডেল খুলিলোঁ আৰু মন্দিৰৰ ভিতৰত সোমাম। মানুহে কয় যে ইয়াত আপুনি যি বিচাৰি সেৱা কৰে তাৰে ফল পায়। এই মন্দিৰটো বানৰজাই বনাইছিল বুলি কোৱা হয়। এয়া শিলৰ খুঁটা আৰু ইয়াৰ ইটাবোৰো বেলেগ ধৰণৰ। ৰ'ব আমিও অলপ শিৱ বাবাক সেৱা কৰি লওঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এয়া ইমান ধুনীয়া গেটখন, আপোনালোকৰ ভাল লাগিছেনে? দেখিয়ে ভাল লাগি যায় পৰিৱেশটো, নহয়নে? এইটো শিৱলিংগ আৰু এইখনে হৈছে মেইন শিলৰ গেট। ইয়াৰ চাৰিওফালে ক্লিন গ্ৰীণ আৰু ইয়াত আপুনি এটা গছৰ পাতো পৰি থকা নাপায়। ইমান ধুনীয়া পৰিৱেশটো, আপোনালোকে যদি নাই আহা এবাৰ আহিব দেই। এতিয়া অলপ দৌৰিলোঁ, জঁপিয়ালোঁ আৰু ফূৰ্তি কৰিলোঁ দেই। চাৰিওফালে মুকলি পাই আমাৰ কি কৰোঁ কি নকৰোঁ লাগিছে। বহুত এনজয় কৰিলোঁ বায়ে মই, দৌৰিলোঁ, পৰিলোঁ। ইমান ধুনীয়া ফুলজোপা চাওকচোন। ৰ'ব এটা দুষ্টামি মনলৈ আহিছে। মনে বাৰ মূৰত ফুল দি দিলোঁ। বায়ে মোক এনেকুৱা খেদিলে কিন্তু ধৰিব নোৱাৰিলে। বায়ে এতিয়া ৰিলছ বনোৱাত ব্যস্ত। মোৰ ভাগৰ লাগিল দৌৰি, এতিয়া অলপ বহি লৈছোঁ। বায়ে এটা কাম দিলে নহয়, মোক কেমেৰা মেন বনাই দিলে। বায়ে ৰিলছ বনাব আৰু মই মোবাইল ধৰি পিছে গৈ থাকিব লাগে বোলে। এয়া বহুত টাইম এনেকৈয়ে পাৰ কৰিলোঁ। মাজতে এডাল ফুলৰ গছ পালোঁ আৰু তাতে আমি দুটা বান্দৰৰ নিচিনাকৈ উঠি ল'লোঁ। ঘূৰি কিবা খাবলৈ মন কৰিলে। কিনো খাম, খাবলৈ একোৱে নাই। এটা চকলেট আছিল, দুটাই ভগাই খালোঁ। এইফালে এডাল গছ চাওকচোন, ইমান ধুনীয়া। তলত পাতফুলবোৰ ইমান ধুনীয়াকৈ লগাই দিছে। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব। আজিলৈ বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই।